তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম। নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে, আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম। 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছো। 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয়, প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহ'ব, যিকোনো চৰকাৰী। তো বন্ধুসকল, আপোনালোকে শুনিলে হিমন্ত মামাই কি কৈছে কথাষাৰ, ঠিক আছে। জীৱন প্ৰেৰণা আঁচনি তো আপোনালোকে কেনেদৰে কিদৰে এপ্লাই কৰিব যি ভিডিঅ' সকলোখিনি কৈ আছোঁ, তো ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু কোনসকলক এই স্কিমটোৰ কাৰণে এলিজিবল হ'ব সেই বিষয়ে জনাই আছোঁ। তো যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পিকে নেট কেফে। ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমে আপোনালোকে আহিব লাগিব, ঠিক আছে, গুগল ক্ৰমত, আৰু ইয়াতে চাৰ্চ কৰিব জীৱন প্ৰেৰণা আঁচনি, যিটো মই আৰ্টিকেল এটা পাইছোঁ আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই যাব, ঠিক আছে। এই পৰ্টেলটো কেতিয়া লঞ্চ হৈছে, 1 জুনৰ পৰা পৰ্টেলটো উলিয়াব, আৰু মুঠতে অনলাইন এপ্লিকেশ্যন কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব এইটো কৈ আছোঁ। তো আসাম জীৱন প্ৰেৰণা স্কিম 2025 এভেইলেবল অনলাইন এণ্ড ষ্টেটাছ। তো গাইজ, এই স্কিমটো আপোনালোকে বেনিফিট উঠাব লগা হ'লে আপোনালোকে ফাৰ্ষ্ট BA পাছ হ'ব লাগিব। বেনিফিটছ অফ আসাম জীৱন প্ৰেৰণা টু প্ৰভাইড ষ্টেবিলিটি এণ্ড কাৰেজ ডিউৰিং দ্য জব চাৰ্চ পিৰিয়ড অফ ইউথছ, মানে জবৰ কাৰণে যাতে মা দেউতাৰ পৰা পইচা নোখোজে, তো জবৰ কাৰণে প্ৰিপেৰেশ্যন কাৰণে এইটো মানে এই স্কিমটো উলিয়াইছে। টু প্ৰভাইড, ঠিক আছে, 2,500 টাকা to those students who have passed graduation in 2025, মানে 24-25 যিসকলে উত্তীৰ্ণ হৈছে বা পাছ হৈছে, গ্ৰেজুৱেশ্যন হৈছে, তেওঁলোকৰ কাৰণে এইটো স্কিম। তাৰ আগত কোনো ধৰণৰ স্কিম 24-25 আগৰ কোনো ধৰণৰ এইটো এপ্লিকেবল নহ'ব। ওৱান টাইম ফাইনেন্সিয়েল ইয়াৰ 25,000, ঠিক আছে। ৰিচাৰ্চ স্কলাৰশ্বিপছ, চেণ্ট্ৰেল ষ্টেট ইউনিভাৰ্চিটি irrespective of gender. One-time financial assistance for 50,000 will be given to being research scholars. স্কলাৰশ্বিপৰ কাৰণে 50,000। তো এনেকৈ ধৰণে এই স্কিমটো উলিয়াইছে। স্কলাৰশ্বিপ হ'ল জীৱন প্ৰেৰণা যোজনা, আনএমপ্লয়েড ইউথছ, যিসকলে ঘৰতে বহি আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব জীৱন প্ৰেৰণা আঁচনি গাইজ আপোনালোকে, ঠিক আছে। অনলি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ অসমৰ হ'ব লাগিব। ডিভিং চাৰ্টিফিকেট উইল বি ৰিকুৱাৰ্ড টু এপ্লাইং ফৰ স্কিম ডিভিং ৰিচাৰ্চ এণ্ড স্কলাৰ কেটাগৰী। গ্ৰেজুৱেশ্যন হ'ব লাগিব মাষ্ট। ডিগ্ৰী উইল বি ৰিকুৱাৰ্ড টু এপ্লাই ফৰ দিছ স্কিম। তো ইয়াতে আপোনালোকে গাইজ এতিয়া ডকুমেণ্ট কি লাগিব প্ৰয়োজন হ'ব সেইটো জনাই আছোঁ। ইয়াৰ কাৰণে গাইজ আধাৰ কাৰ্ড লাগিব মাষ্ট, মোবাইল নম্বৰ, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট মানে PRC-খন লাগিব, বেংক পাছবুক, লগতে গ্ৰেজুৱেশ্যন ডিগ্ৰী চাৰ্টিফিকেট। তো ডিজিবিলিটি হৈছে যিসকল ডিজিবিলিটি আছে তেওঁলোকৰ কাৰণে এইটো চাৰ্টিফিকেট। ৰিচাৰ্চ স্কলাৰ ID কাৰ্ড লাগিব, পাছপোৰ্ট চাইজ ফটো, ঠিক আছে। তো এইকেইটা হৈছে প্ৰয়োজনীয় নথিপত্ৰ। আসাম জীৱন প্ৰেৰণা এপ্লাই অনলাইন। তো এইটো অফিচিয়েল ৱেবছাইট, য'ত আপোনালোকে চেক কৰিব পাৰে কেতিয়া আহিব, এইটো আপোনালোকে চেক কৰিব পাৰিব। তো এই আছিল আজিৰ স্কিমটো জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। জয় অসম।